নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল নিমিষা বৰুৱালৈ আশা কৰিছোঁ সকলো ভালেই আছে আৰু সুস্থ আছে আজি মই এযোৰ নতুন ডিজাইনৰ মেখেলা চাদৰ আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ তেন্তে বলক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ এইযোৰ হৈছে কাপোৰযোৰ মই ভিডিঅ'টোত ধুনীয়াকৈ দেখাই দিছোঁ আসাম সিল্ক আৰু পদ্মিনী এই দুটা কম্বিনেশ্যনত বনোৱা হৈছে দেখিবলৈ বিৰাট ধুনীয়া আপোনালোকে চাব পাৰে নিজেই এইটো হৈছে চাদৰৰ আঁচলটো আৰু ৰেড কালাৰ দহি কৰা হৈছে কাপোৰযোৰৰ লগত মিলাই আমি যেহেতু প্ৰত্যেকযোৰ কাপোৰ ৰেডি টু ওয়্যাৰ কৰি দিও কাস্টমাৰক এইখন হৈছে চাদৰৰ বেক সাইডৰ ডিজাইনটো দুটা পাৰি থাকিব আৰু এটা ৰেড পাৰি থাকিব এইখন হৈছে মেখেলাখনৰ ওপৰটো এটা ৰঙা পাৰি আছে চাদৰখনে ঢাক খুৱাই থৈছে কাৰণে ভালদৰে ওলোৱা নাই সম্পূৰ্ণ কাপোৰযোৰ এইযোৰ দেখিছে আপোনালোকে ভিডিঅ'টোত বিৰাট ধুনীয়া হয় দেখিবলৈ মই নকলেও হয় আৰু কাপোৰযোৰৰ লগত দুটা ব্লাউজ পিস থাকিব ৰেড আৰু ব্ল্যাক আপোনালোকে নিজে ডিজাইন কৰি বনাই দিব পাৰিব ভিডিঅ'টোৰ শেষত মই গোটেই কাপোৰযোৰৰ ফুল ফটো ধুনীয়াকৈ দি দিছোঁ আপোনালোকে চাই ল'ব পাৰিব ডিজাইনটো যদি ভালদৰে গম পোৱা নাই কেনেকুৱা হয় আৰু যদি আপোনালোকৰ মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে তেনেহলে মোৰ চেনেলটো লাইক কমেন্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ ইয়াতে সামৰিছোঁ পুনৰবাৰ অন্য এটা ভিডিঅ'ত অন্য কাপোৰৰ সৈতে আপোনালোকক লগ পোৱাৰ আশা থাকিল শুভ ৰাত্ৰি